হাৰেছ বহুত দিন হ'ল ধাননি পথাৰখনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ কাৰণ এইকেইদিন ব্যস্ত আছিলোঁ সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। বৰ্তমান আমাৰ ধান কাটা শেষেই হ'ব আৰু কাটি আছে আৰু অকণমান আছে, এইখিনি দেখিছেনে অকণমান আছে আৰু এইপিনে যিখিনি ৰুইছিলোঁ চব কাটা হ'লে আৰু এইপিনে আমাৰ জোনালীহঁতৰ কাটা হৈছে। জোনালী আমাৰ ধান কৰি আছে, এইটো আমাৰ জোনালী। এয়া জোনালী জোনালী ধান কৰি আছে। তাৰপিছত এইপিনে আৰু এইয়া আমাৰ বৰদেউতা, আমি বাপা বুলি কওঁ, ধান কাটি আছে একলাই একলাই, মানে অকণমানে আছে আৰু বেছি নাই আৰু সেইকাৰণে একলাই কাটি আছে। আৰু এইপিনে আমাৰ গাঁৱৰ মানুহ আহিছে কাটিব, আমাৰ ধান কাটিব। তাৰমানে মই এদিন টাইম পোৱা নাই, গমে পাইছে আপোনালোকে, মেডিকেলত আছিলোঁ সেইকাৰণে তাৰমানে টাইম পোৱা নাছিলোঁ। তো ধানবিলাক কাটি কাটি মানে ইয়াতে থ'ব লগা হৈছে এনেকৈ, মানে ইয়াতে পানী না, এই তামান বৰষুণ দিছিল সেইটো কাৰণে কাটাত অকণমান অসুবিধা হৈছে। তথাপি যি কি নহওক কাটা হৈছে আৰু এতিয়া এইকেইটা ডাঙেৰি এনেকৈ থ'ব লগা হৈছে। আৰু ধানখিনি যিমান বেয়া হ'ব বুলি ভাবিছিলোঁ সিমান বেয়া হোৱা নাই, ভালেই হৈছে। আৰু এইপিনে আমাৰ গাঁৱৰ দাদাহঁতে কাটি আছে। এয়া বসুমতাৰী দা, তো আমাৰ এই বসুমতাৰী দা ধান কাটি আছে। আৰু এইটো আমাৰ আৰু কি নাম আছিলে আপোনাৰ? আপোনাৰ কামিনী দাস। আৰু আপোনাৰ নিপেন দাস। তো কামিনী দাস আৰু নিপেন দাস ধান কাটি আছে বৰ্তমানে। এয়া আৰু বেছি নাই আৰু ন, হ'বই আৰু কাটাত বহুত কষ্ট হৈছে আপোনালোকৰ ন। তাৰপিছত ইফালে আমাৰ এই বিকাশ আছে। এয়া এই বিকাশে ধান কৰি আছে। আৰু আমাৰ দাদা, আৰু এই তাৰ নাম কি আছিলে? মণিৰাম দেৱান নহয় দেই, মণিৰাম খেতিয়কী। তো এইবিলাক কাটা হ'লে আৰু আমাৰ এয়া চাৰিওপিনে কাটা হ'লে আৰু এইকেইটা দিন মই তাৰমানে আহিব পৰা নাছিলোঁ ন, সেইকাৰণে তাৰমানে আপোনালোক দেখুৱাব পৰা নাছিলোঁ। এতিয়া আৰু আপোনালোক দেখুৱাই দিছোঁ আৰু এইখিনি কাটা হৈছে। আৰু এইপিনে আমাৰ আৰু বৰুৱা দা আছে। এয়া বৰুৱা দাও ধান কাটি আছে আমাৰ। আৰু যি কি নহওক দাদা ন, আমাৰ কাটা হ'ল ধুনীয়াকৈ। বৰষুণ পাইছি যদিও বৰষুণে ইমান ডিষ্টাৰ্ব দিয়া নাই আৰু ন, তাৰে মাজে মাজে হৈ গ'ল। আৰু ইমান বৰষুণ দিছে মানে ইয়াতে পানী হৈ গৈছে, আগতে পানী নাছিলে। তো বাৰিষাৰ বতৰটো বৰ্তমান, সেইকাৰণে তাৰমানে পানী হৈ গৈছে। আৰু আকাশখন চাওকচোন, বৰষুণ দেওকৈ আছে। তো আজি এইখিনি আৰু গোটেইখিনি কৰি কিনে লৈ যোৱা হ'ব আৰু ঘৰত। এতিয়া কৰি আছে আৰু দাদাহঁতে, মই তাৰমানে সেনেকৈ কৰা নাই, এতিয়া ব্যস্ততাটো সেইকাৰণে তাৰমানে কৰি নাই আৰু। বাকী আৰু দাদাহঁতে ধুনীয়াকৈ কাটি কিনে আমাক কৰি দিলা আৰু বেছি নাই দিয়ক আৰু ন, এইখিনি হ'লে আৰু। গতিকে ৰাইজ আকৌ খেতি কৰিব হ'লে আৰু আকৌ বাকীবিলাক হাল বোৱাইছে। এই চাইডে চাওকচোন, এইবিলাক হাল বোৱাইছে। আমাৰখিনি হাল বোৱা নাই কাৰণ আমি ইয়াতে খেতি কৰি আছোঁ। আৰু এইপিনেও হাল বোৱাই নাই আৰু। তো কালিৰ পৰা আৰু মুকলি হ'ব আৰু পথাৰখন। গতিকে যি কি নহওক খেতিখিনি যিমান বেয়া হ'ব বুলি ভাবিছিলোঁ ভালেই হৈছে। গতিকে আপোনালোকেও এনেকৈ খেতি কৰিব আৰু তেতিয়াহে আপোনালোকে উন্নতি কৰিব পাৰিব। গতিকে এইখিনিয়ে আৰু বাই বাই।